হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। পোনপ্ৰথমতে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ডিউটিৰ পৰা আহি পাই ষ্টাৰ্ট কৰি দিলোঁ, কিয়নো আজি ডান্সৰ ভিডিঅ' এটা শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। বহুত দিন আপোনালোকক মই ডান্সৰ ভিডিঅ' দিয়াও হোৱা নাই, সেইবাবে মই প্ৰথম পেট পূজাটো কৰি লওঁ বুলি ভাবিছিলোঁ। সেইবাবে মই ৰান্ধিবলৈ লৈছোঁ। এয়া আহোঁতে অকণ চিকেন লৈ আহিছিলোঁ, আৰু এয়া দেখিছেনে মই আদা নহৰু খুন্দিবলৈ কি ব্যৱহাৰ কৰিছোঁ। কোনে কোনে এনেকৈ ৰুমত ব্যৱহাৰ কৰে জনাবচোন। আৰু এইফালে কেৰাহী শুকাই গ'ল, তেল দিবলৈ লৈছোঁ, আৰু তেল শেষেই হ'বলৈ হ'ল দেখোন। একো নাই, দিয়ক আজিলৈ চলি যাব। আৰু এয়া তেল দি ল'লোঁ, আৰু লগতে মই তেলো পকি গ'ল, পিঁয়াজ আৰু কেঁচা জলকীয়া দুটা, আৰু লগত আদা নহৰু খুন্দিছে সেয়া দিলোঁ। আৰু এইফালে বতৰটো অকণ ভাল কৰিছে দেই। বতৰটো সিমান ভাল নাছিলে, আজি বৰষুণেই দি আছিলে ৰাতিপুৱাৰ পৰা। মই ভাবিছিলোঁ ভিডিঅ' বনাব পাৰিম নে নোৱাৰিম, তো অকণমান বতৰটো ভাল কৰা দেখি পাৰিম বুলি মনটো ভাল লাগি গ'ল। বতৰটো ভাল কৰাৰ কাৰণে এইফালে মই কাপোৰযোৰ উলিয়াই ল'লোঁ, আৰু এই কাপোৰযোৰ মোৰ নহয় দেই, মই আকৌ বেলেগৰ পৰা মগাহে লৈছোঁ। এই কাপোৰযোৰ মোক আনি দিছিলে দাদা এজনে বৌ ভাগৰ, আৰু মই কৈছিলোঁ বাৰু বৌ ভাগৰ কাপোৰ এযোৰ মোক দিবচোন, মই বড়ো গান এটা ডান্স কৰিম বুলি ভাবিছোঁ। আৰু বৌয়ে মোক ধুনীয়াকৈ কাপোৰযোৰ দি পঠালে, আৰু কাপোৰযোৰ পাই মই বিৰাটেই সুখী। আৰু এইফালে মোৰ চব্জিও হৈ গৈছে, আৰু চব্জি হোৱাৰ লগে লগে মই ভাতটো ৰেডি কৰি ল'লোঁ। ভাতটো খাই লওঁ, ধুনীয়াকৈ খাই বৈ আজৰিও হ'লোঁ। এয়া থালি একেবাৰে খালী কৰি খালোঁ দেই, হাৰ্ডিহে থাকিলেগৈ। আৰু খাই বৈ আজৰি হোৱাৰ পিছত মই অকণ বহি ভাবিছোঁ, বতৰটো ঠিক হোৱা নাই দেখোন, এতিয়া কি কৰোঁ, বৰষুণ আহিব নেকি আকৌ, নে কি কৰোঁ। অৱশেষত উপায় নাপায় দুটামান ৰিলচকে বনাই ল'লোঁ বৰষুণ যায় কেৰালৈকে। ভিডিঅ'টো কৰা হ'ল বাৰু, আপোনালোকে নেক্সট ছানডে' মোৰ ডান্সৰ ভিডিঅ'টো পাব, তো আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আগৰ ভিডিঅ'বোৰত যেনেকৈ মৰম দিছে এই ভিডিঅ'টোতো তেনেকৈ মৰম দিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।